বৰপেটাৰ পৰা 5গৰাকী জেহাদী আটক কৰিছে এনে জেহাদী আৰু থাকিব পাৰে নেকি বা তেনেকুৱা অসম চৰকাৰৰ অসম পুলিচে এটা স্পেচিয়েল উইং এটা আমি গঠন কৰিছিলোঁ যে জেহাদী আৰু মৌলবাদীসকলৰ বিৰুদ্ধে থকা আমাৰ ইনফৰ্মেশ্যনবিলাকৰ ওপৰত কাম কৰিবৰ কাৰণে আৰু খুব ডাঙৰ মডিউল এটা অসম পুলিচে ধৰিব পাৰিছে আৰু আমাৰ এই দিশত আৰু বহুতখিনি কৰিবলগীয়া আছে আমাৰ হাতত থকা ইনফৰ্মেশ্যন মতে আৰু কেইবাটাও মডিউল অসমত এক্টিভ হৈ আছে আৰু আমাৰ বিভিন্ন ধৰণৰ খবৰ বা বিভিন্ন ধৰণৰ ইনফৰ্মেশ্যনৰ চ'ৰ্চবিলাক আমি ডেভেলপ কৰিছোঁ আৰু অসম পুলিচে যিটো সাফল্য লাভ কৰিলে তাক মই এটা বৃহৎ সাফল্য বুলি কওঁ আৰু এই তেওঁলোকৰ জেৰাত যিবিলাক তথ্য পোহৰলৈ আহিছে সিয়ে ভৱিষ্যত অসমৰ কাৰণে এক অমংগলৰ সংকেত কঢ়িয়াই আনিছে গতিকে আমি বহুতখিনি কাম কৰিব লাগিব আৰু আমি কৰিম ছাৰ ইউক্ৰেইনৰ পৰা যিখিনি অসমৰ ছাত্ৰ ছাত্ৰী আছে কিমান আছে আৰু আনিব চাওক ফিগাৰটো আমাৰ হাতত প্ৰাৰম্ভিকভাৱে 222গৰাকী ছাত্ৰ ছাত্ৰীয়ে আমাক যোগাযোগ কৰিছে আউট অফ 222 পৰৱৰ্তী সময়ত আমাৰ মাজত এনেকুৱা এটা সংখ্যা আহিলে যে এইটো 164 222 নহয় যি নহওক এতিয়ালৈকে আমি ক্ল'জ টু 100 আমি ৰিচিভ কৰিছোঁ দিল্লীত কিছুমানে ধৰক আমাক আহি ৰিপৰ্ট কৰাও নাই দিল্লীত নামিছে হয়তো অসম ভৱনে ৰিচিভ কৰাৰ আগতে তেওঁলোকে নিজৰ দিল্লীত কাৰোবাৰ ঘৰ আছে কাৰোবাৰ মুম্বাইতে ঘৰ আছে কিন্তু আমাৰ আটাইতকৈ সমস্যা আছে যিখিনি ছাত্ৰ ছাত্ৰী সুমিত আছে তেওঁলোকক উলিয়াই অনাটোৱে আটাইতকৈ সমস্যা হৈ আছে আৰু যোৱাকালি ৰাতিও কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী আহিছে ভাৰত চৰকাৰৰ লগত বিশেষকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰ ডাঙৰীয়াৰ লগত মই নিৰন্তৰ যোগাযোগত আছোঁ যে সুমিৰ পৰা থকা ছাত্ৰ ছাত্ৰীখিনিক উলিয়াই অনা চব কাৰ্বি আংলঙত স্থানীয় বন্ধ দিয়াৰ যিটো কথা কৈছে সেই বিষয়ে ইয়াত যিটোৰ কাৰণে মানুহ কাৰ্বি আংলঙত আহে সেইটোৱে গণ্ডগোল হৈ যাব কাৰ্বি আংলঙত ইঞ্জিনিয়াৰিং কলেজ কেতিয়া স্থাপন কৰা হ'ব ছাৰ কৰি দিম এতিয়া এইবাৰ বাজেটত ষ্টেট ইউনিভাৰ্চিটিৰ কাৰণে মই এডুকেশ্যন ডিপাৰ্টমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ মেডিকেল হৈ গ'ল কেঞ্চাৰ হৈ গ'ল পলিটেকনিকতো ছাবজেক্ট বঢ়াব লাগে ইঞ্জিনিয়াৰিং হ'ব লাগে মেডিকেল হ'ব লাগে ৰাজ্যটো যিমান নাই সিমান কাৰ্বি আংলঙত হৈ আছে আপোনালোকে যদি কম্পেয়াৰ কৰে তেতিয়াহ'লে নাগালেণ্ড মেঘালয় মিজোৰাম ছিকিম এইবিলাকত যিমান অনুষ্ঠান নাই এতিয়াতো কাৰ্বি আংলঙত হৈ আছে কাৰ্বি আংলং ইজ বিকামিং এ ছুপাৰ ষ্টেট নট অনলি অট'নমাছ ষ্টেট তাৰো ওপৰত গৈ কাৰ্বি আংলং ইজ বিকামিং এ ছুপাৰ ষ্টেট নাও ইট হেজ বিকাম এ ছুপাৰ ষ্টেট নাও